নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'লৈ স্বাগতম। বন্ধুসকল, আপুনি জীৱনে একবাৰ ট্ৰেইনত উঠিছে, কিন্তু আপুনি ভাবিছে নেকি যে ট্ৰেইনৰ লাইনত সেই পাতিবিলাক কি কাৰণে দিয়া থাকে আৰু তাৰ ফালে লোহাডাল কি কাৰণে দিয়া থাকে আৰু তাৰ ভিতৰত শিলবিলাক কি কাৰণে দিয়া থাকে? তো সেই শিল যদি আমি যদি বালি দিওঁ, আমি যদি পকা কৰি দিওঁ, আমি যদি তাতে মাটি দিওঁ, কেনেকুৱা হ'ব ভাবি চাওকচোন বাৰু বন্ধুসকল। কি কাৰণত তাৰ মাজত কাটা শিল দিয়ে থাকে আৰু বেলেগ একো বস্তু নিদিয়ে। বন্ধুসকল, মই আজি এই ভিডিঅ'টো আপোনাক সম্পূৰ্ণ কৰি দি আছোঁ কি কাৰণত। আৰু বন্ধুসকল, যোৱাকালি মোৰ 200টা ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে, তাৰ কাৰণে মই ধন্যবাদ। আৰু বন্ধুসকল, উৎসাহ দি থাকিব, মই এনেকৈ আগুৱাই যাব পাৰোঁ। আৰু বন্ধুসকল, পাৰলৈ মই আপোনাৰ এনেকুৱা নতুন ভিডিঅ' দি থাকিম। তাৰপিছত বন্ধুসকল, আৰু আপোনাক মই স্ক্ৰীণত দেখাই আছোঁ, আমাৰ মঙলদৈত কোনো এনেকুৱা ট্ৰেইন লাইনৰ সুবিধা নাই। সেইকাৰণে আপোনাক ভিডিঅ' স্ক্ৰীণত দেখাই আছোঁ। আপুনি যদি নতুনকৈ আহিছে তেতিয়া এই ভিডিঅ'টো লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন দবাই দিব। আৰু বন্ধুসকল, এই ভিডিঅ'টো আৰম্ভ হওক। চাব, ট্ৰেইনৰ শাৰীত থকা কটা শিলক কোৱা হয় ট্ৰেক বালিচ বুলি কোৱা হয়। এই কটা শিল কিয় দিয়া হয় আমি জানো আহক। এখন ট্ৰেইন বহুত বেছি ওজনৰ হয়। এখন ট্ৰেইন বহুত হাজাৰ ওজনৰ হয়। এই দুডাল লাইনে ধৰি ৰাখে আৰু এই লাইনৰ মাজত থকা খুঁটাবোৰ দেখিছেনে আপোনালোকে? এই খুঁটাবোৰক কোৱা হয় স্লিপাৰ বুলি কোৱা হয়। এই দুটা খুঁটাই দুয়োটা লাইনৰ মাজত গেপ মেইনটেইন কৰে যাতে দুয়োটা লাইন লগ লাগি যাব নোৱাৰে। কিন্তু ট্ৰেইন এখন যাই থাকিলে যোনটো কঁপনি সৃষ্টি হয়, সেই কঁপনি এইবিলাক খুঁটাই ৰোধ কৰিব নোৱাৰে। এই কঁপনি ৰোধ কৰিব পাৰে অকল এই কটা শিলেহে। এখন যদি ট্ৰেইন আহে, সেই ট্ৰেইনখন আহিলে বহুত কঁপনি সৃষ্টি হয়। এই কঁপনি সৃষ্টি ৰোধ কৰিবৰ কাৰণে এইবিলাক শিল দিয়া হয়। এই শিলবিলাকে নিজৰ মাজত এই কঁপনিটো বিলাই লয়, সেইকাৰণে এইবিলাক শিল দিয়া হয়। আৰু যদি আপোনাৰ ভাবিছে এইবিলাক শিল নিদি আমি যদি বেলেগ শিল দিওঁ, গোল শিল বা আমি তাতে ঢালাই কৰি দিওঁ, তেতিয়া কি হ'ব? তেতিয়া শুনক, যদি আমি যদি তাতে বেলেগ শিল দিওঁ, তেতিয়া সেইবিলাক শিল ভাঙি চুৰমাৰ হৈ যাব। আৰু তাতে যদি আমি যদি ঢালাই কৰি পকা কৰি দিওঁ সেইখন ট্ৰেইন লাইনৰ মাজত, তেতিয়াহ'লে আপোনাৰ এই পকা ফাটি গুড়া হৈ কিবা হৈ যাব। আৰু ট্ৰেইন লাইনত যদি আমি শিল নিদি আমি যদি মাটি দিওঁ, আমি যদি বালি দিওঁ, আমি চাওক ট্ৰেইন লাইনত আমি যদি মাটি দিওঁ, যদি বাইচাঞ্চ যদি বৰষুণ আহিলে, সেই বৰষুণ আহিলে তেতিয়া মাটিখিনি তেতিয়া যদি বোকা উঠি কিবা হৈ যাব, তেতিয়া ট্ৰেইন লাইন তেতিয়া যাব পৰা অৱস্থা নহ'ব। আৰু সেই জেগাত যদি শিল দিয়া হয়, শিল দিলে এইকাৰণে ভাল, তাতে বৰষুণ দিলে পানী বেছি হ'ব, তাতে ৰৈ নাথাকে, নহ'লে অৱস্থা বেয়া হৈ যাব। সেইকাৰণে এনেকুৱা ধৰণৰ কটা শিল দিয়া হয়। বন্ধুসকল, আজি ভিডিঅ'টো এইখিনিয়ে। আৰু নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাই দিব। আৰু বন্ধুসকল, এনেকুৱা ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেল পাৰালৈকে শ্বেয়াৰ কৰিব। আৰু বন্ধুসকল, আপুনি যদি মোৰ ভিডিঅ'টো নতুনকৈ আহিছে, মোৰ চেনেলটো লাইক কৰক, ছাবস্ক্ৰাইব কৰক, বেল আইকন দবাই দিব। আৰু বন্ধুসকল, আৰু মোৰ 200টা ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে। মোৰ এই চেনেলটো 500টা ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰি দিয়ক। আৰু এনেকুৱা নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব। নমস্কাৰ।